Wahida ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো নতুন এটা ভিডিঅ'লৈ আহিছে আপোনালোকৰ মাজলৈ আশা কৰোঁ আপোনালোক ভালে আছে এয়া দেখিছেনে ঈদ খোৱা আলহী এই যে দেখিছে হেয়া মাহীৰ ছোৱালী হৈছে এয়া মাহীয়েক ভাগিনীয়েক আমাৰ ঘৰলৈ আহিছিলে মোৰ ভিডিঅ' চাই থাকে মানে चल हेल নাই না বলে নাই আছে কিমান দিন থাকে না জানো আৰু গোল গোল নাই না আছে আইগুৰি হেৰো নাই নহলে অকমান মাত ইও চাইছে মাতটো দেচোন ব্লেকি ও মু দিন থাকে থাকিলো মেকুৰীটো দেখুৱাই আছো আপোনালোকে চাগে আচৰিত হৈছে আজি মেকুৰীটো 3-4 দিন হ'ল আমাৰ ঘৰত আছে মানে কোনোবাই ৰাস্তাতে এৰি থৈ গুচি গৈছিলে আৰু এওঁ পাই পেলাই হে ৰাস্তাৰ পৰা বুটলি আনিছিলে মানে আমাৰ গেটৰ মুখৰ পৰা ইমান বেয়া অৱস্থাত আছিলে আৰু একেদিন বহুত মৰম কৰিলে ৰৌনকে মানে ঘৰৰ মেকুৰী নিচিনা হৈ গ'ল মেকুৰী পোৱালিটো মানে আমি গৈছিলো ফুৰিবলৈ আৰু এই মেকুৰীটো অহা আজি আমাৰ ঘৰলৈ কেদিন হ'ল মেকুৰী পোৱালিটো না 3 দিন হৈ গ'ল আৰু যেতিয়া আহিছিলে পাঁচ সাইডটো মানে একদম সুচৰি আছিল তাৰ পাছতে আমি আনি ভাতটো খাব নোৱাৰে ন একদম হেৰি আৰু পোৱালি জন্ম হোৱা মেকুৰী তাৰপাছত আমি কি কৰিলো একদম গাখীৰ আছিলে গাখীৰ অকমান হেৰি কৰি কেনেকে সিৰিঞ্জ দি খোৱালো তাৰপাছত অকন ভাল পাইছিলে মেকুৰীজনীয়ে মেকুৰী পোৱালিটোৱে বাহিৰত লৈ ৰৌনকে অকমান খেলাইও আকৌ ভিতৰলৈ দি তাক খুৱাই দিয়েহি তাৰপাছত গাখীৰ খাই থকা মেকুৰী নহয় তাৰপৰা ভাত খচি একদম পনীয়া কৰি তেনেকৈও খোৱা কালি তেনেকৈও খালে আজি ৰাতিপুৱাৰ পৰা পোৱালিটো একোৱে খোৱা নাই তাৰপাছতে এতিয়া মানে লাষ্টত মৰি গ'লগে গতিকে আপোনালোকে যদি মেকুৰী চকুৰী পুহিব নোৱাৰে তেন্তে নুপুহিব এই মেকুৰীটো কোনে আমাৰ ৰাস্তাতে এৰি থৈ গুচি গ'ল মেকুৰীটো গাড়ীয়ে প্লেনে কিনে অৱস্থাত বেয়া হৈ গৈছিলে একেদিনত বহুত ভালেই হৈছিলে কিন্তু গাখীৰ খাই থকা মেকুৰী পোৱালি যে লাষ্টত গৈ মানে মৰি থাকিলে আহোঁতে অৱস্থা বেয়া আছিলে আমি যেনে তেনে এইখিনি খেজমত কৰি আছিলোঁ পোৱালিটো বাচক বুলিয়ে কিন্তু আজি নাই মেকুৰীটো পোৱালিটো মাত্ৰ মৰি গ'লগে গতিকে আমাৰ ঘৰতে প্ৰায় এনেকৈ আমি যেহেতু মেকুৰী আমি আমাৰ ঘৰত মেকুৰী খুব মৰম কৰে আমাৰ ঘৰতে মানুহবোৰে কি কৰে ৰাস্তাতে মেকুৰীবোৰ থৈ গুচি যায়গে থৈ গুচি যাক মই বেয়াও নাপাওঁ আমাৰ ঘৰত মেকুৰী চবেই মৰমো কৰে সেইটো মেকুৰী পোৱালিটো এইটো চাওকচোন মৰি গ'ল এতিয়া এয়া এইখিনিতে খুৱাই থৈছে ৰাতিপুৱালে মানে পুতি দিবগৈ লাগিব মেকুৰী হওক এনেকৈ বস্তু এনেকৈ কেতিয়াও পোৱালি এৰি নিদিয়ক বুলি নকওঁ কিন্তু গাখীৰ এটলিষ্ট এৰি ল'ব লাগে ন মাকৰ গাখীৰ যেতিয়া খাই হৈ যায় তাৰপিছত এৰিব লাগে এইবোৰ যে কিমান ডাঙৰ গুনাহ কিমান ডাঙৰ পাপ লাগিব নহয় এইবোৰ মানুহৰ ইমান মানে কেনেকৈ ইমান নিষ্ঠুৰ হ'ব পাৰে মানুহ নাজানো দেই এটা অকণমানি মেকুৰী পোৱালি কি জানে পোৱালিটোৱে আমাৰ ঘৰত আজি 3-4 দিন থাকিলে একদিন ভিতৰত মেকুৰী পোৱালিটোৱে লেট্ৰিন কৰা নাই ৰৌনকে বাহিৰত খেলাবলৈ যেতিয়া লৈ যায় চুচৰি খোজকাঢ়াটো ৰৌনকে দাঙি খোজ কঢ়াই মাটিত গৈ মেকুৰী পোৱালিটোৱে জানেনে পায়খানা কৰে ইমান মানে জন্ম হৈছিলহে পোৱালিটো কেইদিন হৈছে চাগে মানে কেনেকুৱা মানুহ আচৰিত আৰু দেই কাৰোবাৰ মেকুৰী বহুতে বিচাৰিও ফুৰে ন তেনেকুৱা মানুহক দি দিলেও হয় মেকুৰী পোহে নেকি নুপুহি পেলাই য'তে ত'তে মানুহৰ ৰাস্তাত এৰি দিয়ে তো মানে মানুহবোৰ বেয়া মানৱতা বুলি কোৱা মানে বস্তুটোৱে নাই আৰু মানুহৰ আমাৰ ঘৰতে ফুল খাই ছাগলী শেষ কৰিছে আমাৰ এক চাত ছাগলীজনীক দিবলৈও ভয় লাগে কাৰণ ভুলটো আমি জেওৰা জপনা ভালকৈ দিব পৰা নাই ওপৰত ৱাল ওখ ৰাস্তা ওখ হৈ গ'ল কাৰণে ৱাল তলত পৰি গ'লগৈ সেইকাৰণে এতিয়া আমাৰ ভুলটোৰ কাৰণে ছাগলীটো ভুল নাই ছাগলী আমাৰ ভিতৰত ফুল দেখিছে ঘাঁহ দেখিছে খাবই ভুলটো আমাৰ ন আমি তাত ভালকৈ দি থোৱা ভিতৰত সোমাব নোৱাৰে সেইটোতো আমি মাৰি এক চাত দিলেও আমাৰ ভয় লাগে কিজনীবা আমাৰ পাপ লাগে গুনাহ লাগে আমাৰ খুব ভয় লাগে এনেকৈ এটা জীৱ এনেকৈ ইমান পোৱালি এটা ৰাস্তাতে জন্ম হোৱা পোৱালিটো এৰি থৈ গুচি গৈছেগৈ ইমান বাচক বুলি আমি ট্ৰিটমেণ্ট কৰিলোঁ নহয় মেকুৰী পোৱালিটোক নাই মানে পিছত বচাব নোৱাৰিলোঁ আমাৰ ঘৰতে তাৰমানে মৃত্যু আছিলে এনেকুৱা হৈছে আৰু আমাৰ ঘৰৰ অৱস্থা বেয়া হৈ যায় মানুহৰ কান্দি কুটি 3 দিনীয়া পোৱালিটো ৰাখিছে ৰৌনকৰ মানে অৱস্থা বেয়া আৰু কান্দি কুটি সাজি কাচি ক'ত যাব ওলাইছোঁ জানেনে আজি বিয়া আছে আজি নহয় কাইলৈ বিয়া আছে শিৱসাগৰত আজি মানে আমি আগতীয়াকৈ যাম বিয়া খাবলৈ গতিকে দেৰি হৈছে
কেইটা বাজিলে এতিয়া 3:15 হ'ল এনেকৈ যাওঁ ৰৌনক গৈ গাড়ীত বহি আছেগৈ আৰু আমাক বেগ চেগ নি ভৰোৱা হৈ গ'ল অকল এইকেইটা বস্তু আছে ভৰাবলৈ আৰু কাইলৈহে বিয়া আজি মানে এনেকুৱা শাড়ী এখন পিন্ধি লৈছোঁ এখন বহুত দিনৰ মূৰে পিন্ধোঁ শাড়ীখনত আপোনালোকে আগতে ভিডিঅ'ত দেখিছে শাড়ীখনৰ লগত পাৰ্চটো যে আছিলে সেইখন শাড়ী মা দৰ্জা মা ধূলি সোমাব এয়া ইমান ধুনীয়াকৈ গাড়ীখন ধুই থৈ ধূলি সোমালে মানে বিৰাটেই বেয়া পায় হুলস্থুল হৈ যায় এনেকৈ ৰৌনকৰ দুখবোৰ অকণমান কমিছেনে নাই কমা বোলে মনত পৰিলেই দুখ লাগে গতিকে এতিয়া আমি যাওঁ গৈ পেলাই আমাৰ লগত কোন যাব দেখাম বাৰু চবকে নিদিয়ে যাক আল্লাহ ভাল পায় তাকে বিপদ আপদ দিয়ে বুলি কৈছে সেইটো হয় আমাৰ এক বহুত বেছি এইফালে বৌ আৰু ভতিজাজনী ওলাইছে কাৰণ দাদা যাব নোৱাৰে ইলেকশ্যনৰ সময় ন সেইকাৰণে যাব নোৱাৰিলে আমাৰ লগতে আমি একেলগে যাম বুলি ক'লোঁ আৰু একেলগে চব গৈ ভালো লাগে নহয় যে অকলে যোৱাতকৈ গতিকে আমি গৈ আছোঁ গৈ আধা ৰাস্তাত আমাৰ মানে কিবা এটা খাব মন গ'ল আৰু চাহ একাপ খাম বুলি ভাবি পেলাই আমি এফালে গৈ থাকোঁতে ৰ'লোঁ তাৰপাছত এয়া হোটেলত সোমালোঁ হোটেলত সোমাই ৰৌনকে আৰু এয়া মেহেৰে কিবাকিবি চালে কি খাব কি নাখাব তাৰপাছতে পূৰা কথা পাতিলোঁ আৰু আমি গোটেইখিনি যোৱাৰ কাৰণে ভাল লাগিলে কেতিয়া গ'লোঁ কেতিয়া পালোঁ গমেই নাপালোঁ মানে কথা পাতি গৈছোঁ যে কথা পাতি গ'লে ভাল লাগে আৰু এইয়া দুইটাই পূৰা খোৱাত লাগিছে ঘৰত হ'লে পাচলি নাখায় তাকে কৈ আছোঁ ইয়াত চব খাইছে দোকানৰ পৰা মানে চব খাব পাৰি আৰু এইফালে আমি ৰোল ল'লোঁ ভেজ ৰোল ল'লোঁ তাৰপিছত আমি এনেকৈ খালোঁ খাই বৈ আকৌ গাড়ীত উঠি আমি ইয়াত বিয়া ঘৰ পালোহি বিয়াখন আচলতে ই ঘৰত নহয় বিবাহ ভৱনত হ'ব ONGC কলনীৰ সেইফালে ক'ৰবাত বিবাহ ভৱনত হ'ব মই নেক্সট ভিডিঅ'টোত বা এইটোতে যদি পাৰোঁ দেখাম বাৰু কিমান দীঘল হয় ভিডিঅ'টো নাজানো গতিকে ইমান ধুনীয়াকৈ ঘৰত বিয়া নাপাতে যদিও ঘৰত ইমান ধুনীয়াকৈ সজাইছে আৰু সিহঁতৰ আজি মেহেন্দি পৰ্ব আছিলে দিনত হালধি গ'ল আৰু ৰাতিলৈ মেহেন্দি আছিলে আৰু গোটেই লগৰ ছোৱালীখিনি চব আহিছে মানে প্ৰায় পৰিয়াল মানুহ আছে সেইকাৰণে আমি আজিয়ে গুচি আহিলোঁ কাৰণ ঘৰৰে ছোৱালী ভাগিন হৈছে কইনাজনী আমাৰ দেখাম বাৰু এতিয়া চাওকচোন ঘৰখন ইমান ধুনীয়াকৈ ঘৰটো সজাইছে আৰু পূৰা মানে হুলস্থুলীয়া পৰিৱেশ বিয়া ঘৰৰ যিটো পৰিৱেশ সেইটো পৰিৱেশ পূৰা হৈ আছে কইনা এনেই ধুনীয়া বাৰু এতিয়া আৰু ধুনীয়া লাগিছে আজি এইটো লুক হয় কইনাৰ ইমান মৰম লাগিছে খুব ধুনীয়া লাগিছে দেখিবলৈ আৰু লগৰ ছোৱালীৰ পৰা ধৰি চব আহিছে ৰোচনেৰা ভিডিঅ' চাই চাগে প্ৰায় বহুতে তাইকো লগ পালোঁ বিয়াতে যিহেতু ইয়াৰে হয় পৰিয়ালৰে হয় সেইকাৰণে বহুতকে লগ পালোঁ ভাল লাগিলে আৰু গানবোৰ যিহেতু দিব নোৱাৰোঁ মই গানবোৰ যদি দিব পৰা হয় আৰু ভাল লাগিলে হয় কিন্তু গানবোৰ দিলে জানেই নহয় কপিৰাইট আহে কপিৰাইটৰ কাৰণে গান দিব নোৱাৰোঁ সেইকাৰণে ভাল চববোৰ দেখুৱাব নোৱাৰোঁ অকণমানিজনী ইমান ধুনীয়াকৈ আহিছে আৰু ৰাতি সিহঁতৰ ঘৰত বিৰিয়ানী আছিলে বিৰিয়ানীৰ লগতে চিকেন ডিম এনেকৈ মিক্স বিৰিয়ানী বনাইছিলে আৰু খুব ধুনীয়া ভাল লাগিলে মানে বিৰিয়ানী ইমান টেষ্টিকৈ বনাইছিলে আৰু চবেই আমি খাই বৈ অলপ সময় ৰৈ মেহেন্দি অকণ আঁকিলোঁ যিহেতু বিয়া ঘৰলৈ আহিছোঁ অকণমান মেহেন্দি আঁকি ল'লোঁ ময়ো ভবা নাছিলোঁ আঁকিম বুলি কিন্তু যেতিয়া তাত গৈ পালোঁগৈ তেতিয়া আমি ভাবিলোঁ যে মেহেন্দি অকণ আঁকিয়ে ল'ম বিয়ালৈ আহিছোঁ যেতিয়া বৌ মই মেহেৰ চবেই আমি মেহেন্দি আঁকিলোঁ আঁকি মেলি ৰাতি দেৰিয়ে হৈছে বাৰু বহুত দেৰিও নহয় 11টামান বাজিলে চাগে তাৰপৰা আহোঁতে এইফালে কইনাৰ হাতখন দেখাইছোঁ কইনাৰ হাতখন ইটো ছাইডে আছে আঁকিবলৈ এটা ছাইড হ'ল আৰু এটা ছাইডে যিহেতু কইনা অকণ ওপৰৰ পৰা আঁকিব নোৱাৰোঁ টাইম লাগে কইনাৰ মেহেন্দি আঁকোতে এইফালে কইনাই আঁকি আছে মই অকণমান ডিজাইনটো দেখাইছোঁ ইমান ধুনীয়া মানে ডিজাইনটো বিৰাট ভাল লাগিছে তাৰপৰা আমি বিয়া ঘৰৰ পৰা আহিলোঁ ৰাতি বৌহঁতৰ ঘৰলৈ গুচি আহিলোঁ বৌহঁতৰ ঘৰত থাকিলোঁ ইমান ভাল লাগিলে ৰাতি বৌহঁতৰ ঘৰতো বহুত আলহী আছিলে বৌৰ মানে মমায়েক মামীয়েক মামাকৰ ল'ৰা বোৱাৰী চব আছিলে আমি তাতে থাকিলোঁ আৰু ৰাতিপুৱা বৰা ভাত দৈ ঢেৰ কিবাকিবি উলিয়াইছিলে খাবলৈ আৰু ৰাতিপুৱা সময়কণত ভিডিঅ' কৰিবও নহ'লে তাৰপিছত এতিয়া যোৱাৰ আগত মানে বৌৰ মাকে মানে মোৰ আইতা হৈছে তেওঁ নেমানে খাই আহিব লাগে ইমানেই বস্তু বনাইছে খাবলৈ বহুত বস্তু বনাইছে আৰু আমাৰ কাৰণে যা যোগাৰ কৰিছে আমি খালোঁ মেলিলোঁ
গতিকে বিয়া ভিডিঅ'টো নেক্সট দিম। আজি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, নতুন যদি কোনোবাই চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। নতুন আকৌ এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ ধন্যবাদ।